यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम्।
কিমাননো কৰিবি আৰু কৰি কৰি আমনি লাগিছে সদায় একেখিনি কামেই আজি ইমান গৰম পৰিছে ৰ'দডালেও খাওঁ 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 কৰি আহিছে বা কি কৰিবি আৰু উফ হেৰা ইছ ৰাম 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 মই তোমাক এইবোৰ কৰিবলৈ মানা কৰা নাছিলোঁ জানো কি হৈছে তোমাৰ চাওঁ 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 ব'লা ভিতৰলৈ ব'লা ডক্টৰক তোমাক এইবোৰ কৰিবলৈ মানা কৰিছিলে তুমি তুমি মোৰ কথা নুশুনাই আৰু মই কৈছোঁ তোমাক যে তুমি পানী তুলিব নালাগে মোৰ কথা নুশুনাই তুমি মানে তোমাক কৈছোঁ ডক্টৰেও তোমাক মানা কৰিছে তাৰ পিছতো তুমি মোৰ কথা নুশুনা মইনা ঐ মইনা ঐ সংগীতা ঐ চাওঁ এইফালে আৰে ফটাফট আহচোন চাচোন চা বৌ কি হৈছে তহঁতে মালিকাই অ মালিকাই চাওঁ এইফালে দাদা কি হ'ল দাদা কওক কওক এই জানো বৌ কি হৈছে আমাৰ ডক্টৰনীক মই মাৰিছিলোঁ কবি যা মই এতিয়া মাতি আনিছোঁ ৰ'ব যাচোন যা 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 দেৰি নকৰিবি সোনকালে গুচি আহিবি তই সোনকাল কৰক বাইদেউ আহক 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 বাইদেউ আহক দাদা অ দাদা এই ডক্টৰী বাইদেউ আহি গ'ল দাদা আপুনি আহিলো চাওকচোন কি হৈছে কিবা গধুৰ বস্তু দাঙিছিলে নেকি মানে পানী অলপ ভৰাইছে ঠিক আছে মই চাই দিম আপুনি অলপ বাহিৰলৈ যাওক এইখিনি সময়ত এনেকুৱা কষ্টৰ কাম কৰিব নালাগে নহয় বাচ্চাটোৰ কাৰণেও অসুবিধা হয় আপুনি ভালকৈ খোৱা বোৱা কৰিছেনে নাই দাদা এইফালে আহকচোন বাইদেউ দাদা কংগ্ৰেচুলেশ্যন আপোনাৰ দুটা ল'ৰা সন্তান জন্ম হৈছে চাওঁ দিয়কচোন ৰ'ব দাদা আপোনাৰ লগত মোৰ অলপ কথা আছে আপুনি অলপ বাহিৰলৈ বলকচোন হয় বাইদেউ কওকচোন কি কথা আছিলে দাদা আপোনাৰ দুটা সন্তান জন্ম হৈছে তাৰে এটা ভালেই আৰু এটা অলপ এবনৰ্মেল মানে বিকলাংগ কি কি ক'লে বাইদেউ কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে ডক্টৰৰ পৰামৰ্শ লৈ শিশুটিক চিকিৎসা কৰি থাকিব লাহে লাহে শিশুটি ভাল হৈ উঠিব ধন্যবাদ বাইদেউ কিন্তু আপোনাক দিবলৈ আমাৰ হাতত একোৱেই নাই নাই মোক একো নালাগে আপুনি এইবোৰ কি কৈছে আপুনি আমাৰ কাৰণে ইমানখিনি কৰাৰ বাবে আমি সদায় আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম মালিকাই অ মালিকাই চাওঁ এইফালে এইফালে হয় দাদা কওক বাইদেউ বেগটো লৈ আজা অলপ আগবঢ়াই থৈ আগে যা হ'ব দাদা আপুনি একো চিন্তা কৰিব নালাগে দাদা হয় বাচ্চাটো ভাল হৈ যাব বাইদেউ বলক ঠিক আছে মই এতিয়া যাওঁ কিবা অসুবিধা হ'লে জনাব মই নিশ্চয় ঠিক আছে ধন্যবাদ আরে বাদ দে ইমান টেনশন লৈ লাভ নাই ঠিক ইমান টেনশন লৈ আছো বে টেনশন বাদ দে
ঐ কি হ'ল কিহৰ ইমান হাঁহি হা ঐ মই কোৱা কামবোৰ কৰিলে নাই হা কৰিলে নাই বছ মই ইহঁতকেইটাক কৈছিলোঁ মানুহৰ মাৰ খোৱা ভয়ত ইহঁতকেইটা আকৌ নাযায় এই মূৰ্খহঁত তহঁতৰ লগত যদি মই সদায় সদায় যাব লাগে মই তহঁতক কিয় পৰি ৰাখিছোঁ কিয় বছ মই যাম বুলি কৈছিলোঁ ইহে মাৰ খোৱা ভয়ত নাযায় ঐ তহঁতে যদি এটাই আনটোক ঠেলি থাক নহয় মই তহঁতক মই গুলিয়াই মাৰিম কৈ দিলোঁ বছ ক্ষমা কৰিব আগলৈ আৰু এনেকুৱা ভুল কেতিয়াও নহয় আপোনাৰ ভৰিত ধৰিছোঁ আপুনি আমাক গুলিয়াই নামাৰিব আপুনি যি কয় আমি তাকে শুনিম বছ আমি তাকেই কৰিম হ'ব উঠ ইমান ইম'চনেল হৈ দেখাব নালাগে তহঁতে ঐ আজি কাৰ ঘৰ ডকাইত কৰিবি ক হা কাৰ ঘৰ বছ সৌ যে বৰুৱা চুকৰ দুলালমৰ মানুহজন তাৰ ঘৰতে কৰা কথা আছে সিহঁতৰ ঘৰত কোন কোন আছে আৰু কি কি সম্পত্তি আছে গোটেইখিনি ক বাবা ক বছ সিহঁতৰ ঘৰত সৰু সৰু ল'ৰা দুটা মাক বাপেক আৰু মালিকা নামৰ মানুহ এজন আছে হ'ব তেন্তে আজি সিহঁতৰ ঘৰতে ডকাইত কৰা যাওক আৰু আজি ময়ো তহঁতৰ লগত যাম তহঁতক কোনে মাৰে ময়ো চাম আমি যে মানুহৰ ঘৰবোৰ লুটি লুটি জব্দ কৰি লওঁ আমাৰ নাম শুনিলেই মানুহে ভয় খাব লাগিব এই গুণ্ডা কি বস্তু জানিব লাগিব বুজিব লাগিব এটা দুটা তিনিটা বাবা তই এইটো লহ হেৰা বোলো শুনিছানে চাওঁ এইফালে আহচোন বহাচোন বাৰু চাওঁতে আমাৰ বাবু আৰু বাবা ডাঙৰেই হ'ল এতিয়াৰ পৰা আমি আৰু সিহঁতৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰিবলৈ হ'ল আমিতো আমাৰ গোটেই জীৱন দুখতেই পাৰ কৰিলোঁ ইহঁতক আৰু আমি এনেকৈ থাকিব দিব নোৱাৰোঁ ঠিকেই কৈছে আপুনি আমি আমাৰ এই গোটেই জীৱনটো ভঙা ঘৰটোতেই গ'ল ইহঁতক আমি ভঙা ঘৰত থাকিব দিব নোৱাৰোঁ যেনেকৈ নহওক ইহঁতক আমি ভাল ঘৰৰ ভাল সংস্থাপন এটা দিবই লাগিব ঠিকেই কৈছা তুমি হ'ব দিয়া তুমি এতিয়া যোৱা আমালৈ ভাত বাঢ়িবা যোৱা বাবু বাবা তোমালোক এদিন ডাঙৰ মানুহ হ'ব লাগিব দেই হ'ব দেউতা দেউতা ময়ো ডাঙৰ মানুহ হ'ম দেই ময়ো ডাঙৰ মানুহ হ'ম বাবু তুমিতো এতিয়া চব বুজি পোৱা হৈছা ন তোমাৰ ভাইটি দেখিছা নহয় কেনেকুৱা আমি যিমানখিনি পাৰিছোঁ সিমানখিনি আমি কৰি আছোঁ বাকী তুমি ডাঙৰ হৈ কিবা এটা কৰি তাক ডাঙৰ হস্পিটেলত আৰু ডাঙৰ ডক্টৰক দেখুৱাই ভাল কৰিব লাগিব দেই বুজিলা হ'ব দেউতা মই বুজি পাইছোঁ মই ডাঙৰ হৈ কিবা এটা কৰি মই ভাইটিক ভাল কৰিমেই দেউতা ময়ো ভাল কাম কৰিম দেই ময়ো ভাল কাম কৰিম হেৰি ৰজাত কোনোবাই ঢুকি আহিছে কোনোবা আহিছে নেকি কোন আহিছেনো এই ৰাতিখন উঠকচোন উঠক ইছৰাম ইমান ৰাতিখন কোন হ'ব পাৰে হেৰা মেকুৰী চাগে নিগনি ধৰিছে বুজিছা হ'ব দিয়া শুই থাকা হেৰি উঠকচোন কিবা বস্তু ভঙা শব্দ শুনিছোঁ উঠকচোন
ইমান যে শুই থাকিব পাৰে নহয় এই মানুহটো বলকচোন বাহিৰলৈ বলক হেৰা তোমাৰ আৰু কাম নাই ন শুবলৈও শান্তি নিদিয়া তুমি বলা বলা কোন আহিছে চাওঁ কি চুপ একদম চুপ মনে মনে তহঁতৰ যি যি সম্পত্তি আছে সব আমাক দে তহঁতৰ যি বস্তু আছে সব আমাক দি দে যি আছে তাকে দে মই কথা কৈ আছো নহয় তই মাজত কিয় মাতিছ কিয় নকম কিয় নামাতিম ময়ো মাতিম কিয় মাতিবি মই কৈছো নহয় তই নামাতিবি একদম একেবাৰে নামাতিবি ঐ এইবোৰ কি কৰি আছো হা যি কামত আহিছ তাকে কৰ মই চব চাই আছো তহঁতে মানে এনেকুৱাই কৰো আৰু মানুহৰ মাৰ খাই ঘূৰি আহ সিহঁতৰ যি যি সম্পত্তি আছে চব ইয়ালৈ লৈ আন নাই নাই তোমালোক ভিতৰলৈ যাব নোৱাৰা মোৰ ৰাস্তাৰ পৰা আঁতৰ হ নহ'লে তোক ডিঙি চেপি মাৰিম নাই নাই তাইক তাইক তোমালোকে একো নকৰিবা আমাৰ তোমালোকক দিবলৈ একোৱেই নাই কিন্তু তোমালোকে যি পোৱা লৈ যোৱা যোৱা লৈ যোৱা তাইক মাত্ৰ তোমালোকে একো নকৰিবা কোন তহঁত ইয়ালৈ কিয় আহিছ আমাৰ দাদা আৰু বক এনেকৈ কিয় ধৰিছ ঐ তই ইয়াৰ পৰা জল্দি যা নহ'লে তই কোন হয় বে তোক ইয়াত কি লাগে মই এখন ঘৰৰ মালিকাই আৰু তহঁত কোন হয় ইমান ৰাতি ইয়ালৈ কিয় আহিছ এই বাবা এই মাল তোক কিবা এটা কৰ না যা তোক কিয় লাগে আমি যি কৰিব নাহো তই ইয়াৰ পৰা যা তোৰ কাৰণে ভাল হ'ব নহ'লে ইহঁতৰ লগত তইও মৰিবি মালিকাই তই আমাৰ বাবু আৰু বাবা ইয়াৰ পৰা লৈ গুচি যা তই আমালৈ চিন্তা নকৰিবি নহয় দাদা মই আপোনালোকক এৰি যাব নোৱাৰো নহ'লে ইহঁতে আপোনালোকক মাৰি পেলাব আপোনালোকৰ কিবা হ'লে আৰু মালিকাই দাদাই তোক ঠিকেই কৈছে মালিকাই তুমি আমাৰ কথা চিন্তা নকৰিবা মালিকাই তুমি ইহঁত দুটাক লৈ গুচি যোৱা মালিকাই আমাৰ যদি কিবা হয় ইহঁত দুটাক তই ডাঙৰ দীঘল কৰি ভাল মানুহ কৰিবি আমাৰ দুটাৰ এইটো তোৰ ওপৰত বহুত আশা যা মালিকাই তই ইহঁত দুটাক লৈ বিয়াৰ পৰা গুচি যা ঐ তহঁতৰ যদি এই মেলখন খতম হ'ল আমি আমাৰ কাম কৰিব পাৰোঁনে এইখন ঘৰত আমাৰ বিয়াৰ বহুত স্মৃতি সোমাই আছে আমি জীয়াই থকালৈকে এইখন ঘৰত তহঁতক একো বস্তু নিব নিদো বছ এই দেখোন বেছি কথা কৈ আছে টক্কাই দিওঁ নেকি আৰু এবাৰ কৈছা যদি নামানে উৰুৱাই দে নাই তাইক একো নকৰিবা লাগিলে মুখে কিবা এটা কৰা কাৰণ আমাৰ দুটা ল'ৰা আছে আৰু সিহঁতক লৈ আমি বহুত সপোন দেখিছো তাইক একো নকৰিবা তোমালোকে আমি যিটো কাম কৰিব আহিছো কৰিহে এৰি মালিকাই তই লৈ যা সিহঁতক নে লৈ যা বুলি কৈছো নহয় লৈ যা এ বাবা যা কাম আৰম্ভ কৰ যা নাযাও কিয় নাই তোমালোক যাব নোৱাৰা মাৰি পেলা তাইক মাৰি পেলা নাই এইটো কি কৈছে এৰি দিয়া তোমালোকে মাইনা এইটো মাইনা অকণমান নমাই লওঁ দেই বিষাই গৈছে দেই এইটো মাইনাটো অলপ খোজ কাঢ়িব লাগিব দেই বিষাই গৈছে ব'ল
বোলা 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 ঘৰ পালোহি ছোৱালীজনী ক'ৰ হয় আজি প্ৰথম দেখিছোঁ বাদে চ গৈ থাকোঁ হেৰা শুনিছানে চাওঁ এইফালে আহাচোন বৰ ভাগৰ লাগিছে বুজিছানে চাহ একাপ বনোৱাচোন মাইনা ভৰিখিনি তুমি ধুনীয়া ডাঙৰ মানুহ হ'ব লাগিব দেই দেখো এতিয়াহে মানুহে ভাল বুলি ক'ব ন বুজিছা মাইনাক লৈ আমাৰ বহুত আশা আছে তাই পঢ়ি শুনি ডাঙৰ মানুহ হ'লে আমি গৌৰৱ অনুভৱ কৰিব পাৰিম ঐ ফটুৱা শইকীয়াৰ ভেটি খোৱা ৰহ কি হ'ল তোক দেখোন আজিকালি ঘৰত নেদেখাই হলো ক'ত বং বঙাই ঘূৰি ফুৰ মাৰ বেপৰা মান সন্মান খাই দিলি মা তুমি পাপাক কৈ দিবা মই কলৈ যাওঁ কি কৰোঁ কোনো খবৰ ৰাখিব দৰকাৰ নাই ই কাক কথা কৈছে তাক কৈ দিবা নেক্সট টাইম যদি কথা কয় এনেকুৱা ঘৰৰ পৰা বাহিৰ কৰি দিম চাওঁ না ল'ৰাটোৱে সৰুৰ পৰা বহুত কষ্ট কৰি আছে কষ্ট কৰি ভায়েকক পঢ়া শুনাও কৰাইছে লগতে চিকিৎসাও কৰাই আছে হয় সিহঁত তাক সৰু থাকোঁতে মাক বাপেকক কোনোবা হত্যা কৰিলে বৰ কষ্ট পাইছে ল'ৰা দুটাই এৰা ভগৱানে ভালে কুশলে ৰাখিলেই হ'ল বুজিছা হেৰা শুনিছা ভাত বাঢ়িছো আহা বোলা মাইনা বোলা ভাগৰ লাগিছে নহয় তোমাৰো বোলা 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 বাস্তৱ বাস্তৱ তোমাকো ভাত দিছো আহা ভাইটি অ ভাইটি ভাইটি ক'ত আছ চাচোন মই আনিতা দাদাই মোনে টিপ আনিতে বাবা বাবা এয়া চা মই তোলে চিপ আনিছো এয়া 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 ল ল পানীতে মোলে টিপ আনিতে মোলে বাবু তই আহিলি যা হাত মুখ এটা ধুই ল'গৈ মই তোলৈ ভাত বাহুংগৈ হ'ব মালিকাই হেৰা ভাত সাজ খাই বৰ তৃপ্তি লাগিল হেই আঞ্জা কোনে বনাইছে আমাৰ চাহাব যাব হ'লেই তোমাক কথা এটা কোৱাই নাই নহয় কি কথা বাৰু মই আজি বৰুৱাক লগ পালো তেওঁ জোৰ কৰি তেওঁলোকৰ ঘৰলৈ লৈ গ'ল তাৰপিছত কি আৰু তেওঁলোকৰ সেই আগৰ দৰেই কথা হয় দিয়া তেওঁলোকৰ ছোৱালীজনীক লৈ ইমান কম বয়সতে ইমান অহংকাৰ নহয় তেওঁলোকৰ ছোৱালীজনীক লৈ বহুত অহংকাৰ আমিও আমাৰ মাইনাক ভালদৰে পঢ়া শুনা কৰাই সিহঁতক দেখাই দিব লাগিব ডাঙৰ হলেতো আছেই আমি আমাৰ মাইনাক সিহঁতক দেখাই দিম দেউতা আহা তুমি মোক ৰাস্তাত দেখাই পাবা ইমান দেৰি কৰিছানে
ৰাস্তাত আহোঁতে একো অসুবিধা হোৱা নাইতো নাই নাই ৰাস্তাত তেনেকুৱা কোনো অসুবিধা হোৱা নাই বোলা বোলা ৰাতিপুৱাৰ পৰা মায়ে চিন্তা কৰি আছে তুমি আহিবা আহিবা কৈ মোৰ ছোৱালী আহিব এই বুলি কৈ মোৰ মূৰটো ঘোলা পেলাই দিছে ইছ ৰাম মাৰ আৰু এইটো স্বভাৱ নগ'লে ন বোলা 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 মাইনাই চাগে ইমান বছৰ ক'তবা গৈছিলে লগ পালে সুধিব লাগিব হ'ব দে মাইনা তুমি আহিলা কিয় ইমান দেৰি কৰিলা মই ৰাতিপুৱাৰ পৰা তোমালৈ বাট চাই আছো নহয় ৰাস্তাত আহোঁতে কোনো অসুবিধা হোৱা নাইতো নাই নাই একো হোৱা নাই কলকাতাৰ পৰা ইয়ালৈ আহোঁতে কিমাননো অসুবিধা হ'ব তোমালোকে এনেই চিন্তা কৰি থাকা তোমালোকৰ এই স্বভাৱটো নাযাব আৰু ন ব'লা মাইনা ভিতৰলৈ যাওঁ হেৰা তোমাৰ যদি কথা শেষ হ'ল তাই কিবা এটা খাবলৈ দিয়া তাই বহুত দূৰৰ পৰা আহিছে নহয় আহা দেউতা ইমান দিনৰ পিছত মায়ে মোক লগ পাইছে কথাটো পাতিবই আৰু মই ভাত খাম নহয় মোৰ ভোক লগা নাইতো ইমান দূৰ আহিছা ভোক নলগাকৈ থাকিব আহিছে বোলা বোলা হাত ভৰি ধুই ল'বা ব'লা ব'লা এইটো কিবা ক'বলগীয়া কথা নেকি আমিতো চবেই আজি দগৰি খাম মাৰ হাতৰ ভাত নোখোৱা কিমান বছৰ হ'ল হোষ্টেলৰ ভাত খাই খাই আমনি লাগিছে জানা মাৰ ভাত সাজলৈ ইমান মনত পৰে মা কি বনাইছা তই ছাগলী মাংস খাই ভাল পাওঁ নহয় দেউতাই ৰাতিপুৱাই আনি দিলে ৱাও ছাগলী মাংস আজি তেন্তে ভাত খাই মজা লাগিব ব'লা ব'লা তুমি বাহা মই ফ্ৰেছ হৈ আহোঁ দাদা তই আহিলি হেল্ল' হেল্ল' ৰশ্মি মাইনা তই আজি অহা কথা আছিল নহয় আহিলি নে নাই মই তোক ফোন কৰিম বুলি ভাবিয়ে আছিলো ৰ মই গৈ আছো ৰশ্মি ৰচোন ৰ কলৈ যাওঁ আজি শইকীয়া বৰ্তাহঁতৰ মাইনা আহিছে নহয় মই তাৰলৈকে যাওঁ শইকীয়া কোন শইকীয়াৰ কথা কৈছ এই যে জীয়কজনী বাহিৰত পঢ়িব গৈছিল গম পালো ঐ শুন না তোক কথা এটা কি কথা কচোন বাৰু ঐ তই আকৌ কাকো নকবি মই তোকহে কৈছো কাকো নকওঁ দে জানো মই যে তাইক সৰুৰ পৰা বহুত ভাল পাওঁ এইবোৰ কি কথা কৈছ তই ৰশ্মি সঁচাকৈ মই তাইক ভাল পাওঁ কিন্তু কি কৰিম ক তাই হ'ল কিমান ধনী ঘৰৰ ছোৱালী আৰু মই হ'লো সাধাৰণ দিন হাজিৰা কৰা ল'ৰা ভাওনা হৈ মই চন্দলৰ হাত মিলিছোঁ ৰশ্মি কি কৰিবি ক মই নিজে নামানে সেইটো বাৰু হয় তাই হ'ল ধনী ঘৰৰ ছোৱালী মাক দেউতাকৰ কিমান আশা কিমান সপোন তাইক ভাল মানুহ কৰা ভাল এখন ঘৰলৈ বিয়া দিয়া ঠিকেই কৈছ তই বাৰু হ'ব যা তোক ক'লো কথাখিনি তই আকৌ বেয়া নাপাবি নাই নাপাওঁ কিয় বেয়া পাম আকৌ হ'ব দে তই যা কামত লাগ মই যাওঁ মাইনা মাইনা ৰশ্মি দেখোন আহা ভিতৰলৈ আহা খুৰী মাইনা ভিতৰতে আছে নহয় আহা মাইনা আৰে ৰশ্মি ব কি খবৰ ভালে আছ আছো দে তোৰ ক তইতো ইমান বছৰ বাহিৰতে আছ তোক যে দিছে আকৌ আমাৰ হ'লে মা দেউতাই গাঁওখনৰ পৰা বাহিৰত যাবই নিদিয়ে কি কৰিবি আৰু ক মা দেউতাহঁতে মোক বাহিৰত পঢ়াই শুনাই ডাঙৰ মানুহ কৰা সপোন দেখিছিল আৰু আশাও কৰিছিল মই মা দেউতাহঁতৰ আশা পূৰা কৰিব চেষ্টাহে কৰিছোঁ তোক যে আমাৰ ঘৰৰ ওচৰৰ বাবু বোলা ল'ৰা এটাই সৰুৰ পৰাই ভাল পাই জান মই আজিহে গম পালো কি কথা গম পাইছ তই এইবোৰ তই কেনেকৈ গম পালি মই তহঁতৰ ঘৰলৈ আহি থাকোঁতে মোক
বাটতে লগ পাই সি কথাখিনি কৈছে। মই যে ভবাই নাছিলো জানা, মোক যে সৰুৰ পৰাই কোনোবাই ইমান ভাল পাব। তাকেই, ল'ৰাটো বহুত ভাল। সি সৰুৰ পৰাই ভায়েকৰ কাৰণে বহুত কষ্ট কৰিছে। ভায়েকৰ কাৰণে? কিন্তু কিয়? কিয়? কোন তেনেহ'লে ইহঁতৰ? সঁচাকৈ ল'ৰাজন বহুত বেলেগ। সি ইমান সৰুৰে পৰাই নিজৰ ভায়েক আৰু ঘৰখনৰ কাৰণে ইমান কষ্ট কৰিছে। সি ল'ৰাটো বহুত বেলেগ। সি সৰুৰে পৰাই নিজৰ ভায়েক আৰু ঘৰখনৰ কাৰণে বহুত কষ্ট কৰি আহিছে আৰু এতিয়াও কৰি আছে। পাৰিলে তই কাৰোবাক হতুৱাই তাক মাতি আনি তহঁতৰ ঘৰত কিবা কাম আছে যদি কৰিব লগাবি, কাৰণ সিটো বহুত ভাল পায়। অন্ততঃ সিটোক চাই চাই মনটো ভাল লগাই থাকিব। হ'ব দে, মই এতিয়া যাওঁ, তই আৰাম কৰ। হ'ব দে, তই যা, মই দেউতাক কথাটো ক'ম। ভাইটি, অ' ভাইটি, 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 কি হ'ল? কিয় চিঞৰি আছ ইমান? এয়া লৈ বিস্কুট আৰু মামা ভুজিয়া আনিছো আকৌ। এইবিলাক আনিব কোনো দৰকাৰ নাই, মই এতিয়া সৰু ল'ৰা হৈ থকা নাই। বাবা, তই এনেকৈ কিয় কৈছ? মই দেখোন তোলৈ সৰুৰ পৰা বিস্কুট আৰু চিপছ আনিয়ে থাকোঁ। হঠাৎ তই আজি এনেকৈ কিয় ক'লি? মই কিবা ভুল কৰিলোঁ নেকি? ভুল? একো ভুল কৰা নাই। মোৰ কালি চাকৰি ইণ্টাৰভিউ আছে। মই কিছুমান কিতাপ পঢ়ি আছোঁ, সেইবাবে মোক আজিৰ পৰা যাতে কোনো মাতি ডিষ্টাৰ্ব নিদিয়। মালিকাই, অ' মালিকাই। গৈছো বাবু। চাওঁ শুনাচোন। এইকেইটা লৈ যোৱা আৰু এই বিচনীখন লৈ আছোন। হ'ব বাবু। এইখন ল বাবু। আজি বৰ গৰম পৰিছে ন বাবু? ৰ, তই হাত ভৰিকেইটা ধুগৈ, মই তোলৈ ভাত বাঢ়োগৈ দেই। নাই নাই মালিকাই, নালাগে ভাত সাজি। তোমাক মই কথা এটা ক'বলৈ আছিলে। এইকণতে বহাচোন। কচোন কি কথা? মালিকাই, বাবাই আজি মোক বৰ বেলেগ ধৰণে কথা এটা ক'লেও, কিন্তু কিয় ক'লে মই বুজি নাপালোঁ। কিয় বা সি তেনেকৈ ক'লে? হ'ব দে বাবু, তই এইবিলাক চিন্তা কৰি নাথাকিবি। সি চাগৈ কিবা চিন্তাত আছিল বুজিছ, সেইকাৰণেহে সি চাগৈ এনেকৈ ক'লে। হ'ব দে। হ'ব দিয়া মালিকাই, মোৰ ভাইটিহে কৈছে। হেৰি নহয়, তাৰ কালি চাকৰিৰ এই ইণ্টাৰভিউ নে কি সেইটো আছে বোলে। তই হাত ভৰি ধুগৈ, মই তোলৈ ভাত বাঢ়োগৈ। যা, উঠ যা। তুমি আৰু মোক কিমান অনা নিয়া কৰি থাকিবা? মই তোমাক আৰু কষ্ট দিব নিবিচাৰোঁ। নাই নাই অ' মা, এইটো আৰু কিবা কষ্ট পাবলগীয়া কাম নেকি? হ'ব হ'ব, মোক আৰু একো ক'ব নালাগে। মই যি কৈছোঁ তাকেই কৰা। ৰামুক ড্ৰাইভাৰ এজন বিচাৰিবলৈ কোৱা। হ'ব দিয়া, মই ৰামুক ক'ম। কম নহয়, ৰামুক তুমি এতিয়াই মাতা। ঠিক আছে, হ'ব দিয়া, মই ৰামুক এতিয়াই মাতি দিছোঁ। ৰামু, ৰামু, এইফালে আছোন। বাবা, তই ওলালি? দিলেই নহয় পিছফালৰ পৰা মাতি। এনেকৈ নমতাকৈ ওলালি যে? পিছে ভাত পানী খালি নে নাই? ভাল কাম এটাত যাব ওলাইছোঁ। এইবিলাক নহয় মানে, ঘৰৰ পৰা ওলাইও নাযায়। কি কৰি পাই থাক ইমান দেৰিলৈকে? বাবা, তই আজিকালি এনেকুৱা কথাবোৰ কিয় ক'বলৈ লৈছ? মই কি এনে ভুল কৰিলোঁ? মই এনে কি কাম কৰিলোঁ কচোন? তই যে মোক এনেকুৱা ব্যৱহাৰ কৰিব লৈছ? হ'ব হ'ব, তোৰ এই ভাষণ শুনিবলৈ মোৰ সময় নাই। তোৰ কাৰণে আজি মোৰ কি হয় ঠিক নাই। ৰাতিপুৱা পিছফালৰ পৰা মাতি দিলেই নহয়। হ'ব দে বাবা, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিবি। তই যি কামৰ কাৰণে ওলাইছ সফল হবি যা। দাদা কওকচোন কিয় মাতিলে? তই? দেউতা ৰ'বা, মই ক'ম।
ৰামু শুনাচোন কওকচোন বাইদেউ দেউতাক মই কষ্ট দিব বিচৰা নাই তুমি আমাৰ গাঁৱত কোন ভাল ড্ৰাইভাৰ আছে মাতি আনিবাচোন হ'ব বাইদেউ মই বিচাৰি মাতি আনিম গুড হেৰি ন বাইদেউ ল'ৰাজন কেতিয়া লাগিব তুমি তাক আজিয়ে মাতি দিয়া তেতিয়া সি কাইলৈৰ পৰা আহিব পাৰিব ন দেউতা তুমি ঠিকেই কৈছা মই তেতিয়াহে কাইলৈৰ পৰা কামত লগাব পাৰিম ঐ ল'ৰাটো ঠিক হ'ব লাগিব কিন্তু বাবু নামৰ ল'ৰাজন আছে সি হাজিৰাকেই চলে তাক কামত ৰাখিলে সি ভাল পাব আৰু তাৰ কষ্টও কমিব নহ'লে সি ভাইকৰ কাৰণে বহুত কষ্ট কৰি ফুৰে ঠিক আছে হ'ব দে তাক আজিয়ে মাতি দিবি হ'ব দে দাদা মই তাক এতিয়াই মাতি দিছোঁ বাহ আজি ৰাতিপুৱাতেই দেখিছোঁ মোৰ কামটো হ'ব যেন লাগিছে তাইক মোৰ মনৰ কথাটো কেতিয়া ক'ব পাৰোঁ চাকৰিটো যদি ভগৱানৰ কৃপাত হৈ যায় তাৰ পিছতেই ক'ম যদি মই তাইক এতিয়াই নকওঁ সুবিধাটো মই কেতিয়াও নাপাম চাগে ৰামুকাই তুমি দেখোন আজি আমাৰ ঘৰত বহা 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 তোৰ কাৰণে ভাল খবৰ এটা আছে ভাল খবৰ বহাচোন বহা বহা ইয়াতে নহয় বহা চহা নহয় বহা চহা পিছত হ'ব তোক আমাৰ দাদাই মাতিছে ব'ল দাদাই ইমান ডাঙৰ মানুহ এজনে আমাৰ নিচিনা দুখীয়া মানুহক কিয় মাতিছে দাদাই তোক কাৰ এখন চলাবলৈ মাতিছে কাৰ চলাব কিন্তু কিয় আমাৰ মাইনা আইদেউক অনা নিয়া কৰিবলৈ মাইনা আইদেউক ঐ তোৰ লাইচেঞ্চ আছে নহয় ন আছে আছে যা লৈ আহ তই মোৰ লগত এতিয়াই ব'ল এয়া লাজ কৰিব নালাগে আহ দাদা এয়া মোৰ বাবুক লৈ আহিছোঁ হ'ব মাতি দেচোন তাক দাদা নমস্কাৰ তোমাৰ নাম তোমাৰ ঘৰত কোন কোন আছে দাদা মোৰ নাম বাবু আমাৰ ঘৰত মই আইটি আৰু মালিকাই হ'ব বাৰু তোমাৰ লাইচেঞ্চ আছে নাই আছে দাদা এইখন গুড হ'ব বাৰু এইখন লোৱা তুমি কাইলৈৰ পৰা কামত আহি যাবা হ'ব দাদা ধন্যবাদ হেৰা মই কথা এটা ভাবিছোঁ সেই আমাৰ সেই শইকীয়াৰ ছোৱালীজনী বোলে ঘৰলৈ আহিছে তেওঁলোকক ভাত এসাঁজ খুৱাবলৈ মাতো বুলি ভাবিছোঁ নালাগে নালাগে লোকক ভাত খুৱাবলৈ কি দৰকাৰ নাই থক এনেও সিহঁতৰ ঘৰখন আমি দেখিবই নোৱাৰো বিশেষকে সিহঁতৰ ছোৱালীজনী তুমি বুজা নাই মই সিহঁতক লাজ দিবলৈহে মাতিছোঁ লাজ কেনেকৈ দিব আমাৰ ছোৱালী যে সিহঁতৰ ছোৱালীতকে বহুত ওপৰত আমাৰ ছোৱালীক যে সিহঁতৰ ছোৱালী একোতেই বলে নোৱাৰে গতিকে সেইকাৰণে সিহঁতক দেখুৱাই দিব লাগে বুজিছানে নাই আপুনি ঠিকেই কৈছে মই কথাটো ভবাই নাছিলো বুজিলা এতিয়া তোমাৰ ব্ৰেইনটো অকমান কম আছে আমাৰ ছোৱালী গাঁওখনত যে জিলিকি আছে সিহঁতক সেইটো দেখুৱাই দিব লাগিব আমি সিহঁতৰ ছোৱালী বাহিৰত পঢ়িলে কি হ'ল আমাৰ ছোৱালীজনীৰ লগত যে কোনেও নোৱাৰে সেইটো সিহঁতক দেখুৱাবই লাগিব বুজিছা মোৰ নিচিনা তুমি মোৰ নিচিনা হ'বলৈ শিকাহি হ'ব দিয়ক হ'ব হ'ব ৰ'বা মই সিহঁতক ফোন এটা কৰি মাতিয়ে দিওঁ ৰ'বা হেল্ল' শইকীয়া নেকি মই শুনিছানে বাৰু মই তামুলীয়ে কৈ আছোঁ তামুলী কোৱা ছোৱালী আহিল মোক খবৰটো দিয়াই নাই ন নাই আমাৰ মাইনা অহা 3 দিনমান হৈছে বুজিছা নাই তোমাক ক'বলৈ পাহৰি আছো বুজিছানে বাৰু কোৱাচোন বাৰু শুনা কালিলৈ তোমালোক আমাৰ ঘৰলৈ গোটেই কেইটা আহিব লাগিব তোমাৰ ছোৱালীক বহুত দিন দেখা নাই নহয় সেইকাৰণে আমাৰ এওঁ ক'লে তোমালোকক কালিলৈ মাতিবৰ কাৰণে কাইলৈ আহিবা দেই নহাকে নাথাকিবা কিন্তু কিয় নাযাম নো যাম দিয়া
হ'ব দিয়া দাদা অ দাদা মই আহিলো তই আহিলি এই গাড়ীখন চাফা কৰ ল নিমন্ত্ৰণ এটা আছে ভাত খোৱাৰ হেৰা শুনিছানে তোমালোকৰ হৈছে নাই ইমান দেৰি হৈছে আপুনি নাজানে নেকি ঘৰৰ কামকেইটা কৰি ওলাওঁতে অকণমান টাইম লাগে ন দেউতা হ'ব আৰু এতিয়া ব'লা দেৰি হৈছে নহয় তৰ্কাতৰ্কি কৰি থাকিব নালাগে ইয়াত শইকীয়া আহিলা হে আহা অলপ দেৰি হৈ গ'ল বুজিছানে শইকীয়া নি ভালনে বা মইনা বৰ ডাঙৰ এজনী হলা দেই আহা হেৰা এই শইকীয়াহঁত আহিলহে দাদা আহিলে মাইনাজনী নিয়া হৈ পৰিল দেই হ'ব আপোনালোক বহক মই চাহ আনোগৈ দেই বুজিছা শইকীয়া এই এসপ্তাহ মানৰ আগতে আমাৰ এই নেশ্যনেল এৱাৰ্ড এটা পাইছে নহয় হয় নেকি বৰ ভাল কথা কিহৰ ওপৰত পাইছে কিহৰ ওপৰত পাইছিলে মই নাজানিম হে এই আমাৰ ছোৱালীহে গম পাব হয় নেকি আপোনাৰ ছোৱালীকে মাতকচোন মুনু দেউতা মুনু চাওঁ এইফালে আছোন অকণমান দেউতা কোৱা তুমি যে সেই যোৱা সপ্তাহত কিবা এটা এৱাৰ্ড পাইছিলা কিহৰ ওপৰত পাইছিলা এৱাৰ্ড কিহৰ কেতিয়া কি কথা কৈছা দেউতা সেইদিনাখন পোৱা নাছিলা কিহৰ ওপৰত পাইছিলা পাহৰি গলো দেউতা তুমি কি কথা কৈছা মই ধৰিব পৰা নাই দেই নহয় দাদা বাইদেউ চাহ খাওক আজিকালি তাই কথাবোৰ পাহৰিবলৈ লৈছে তাই বহুত এৱাৰ্ড পাইছে নহয় পাহৰিয়ে গৈছে কোনটো এৱাৰ্ড পাইছে তাইক চিনেমা কৰিবলৈও মাতি আছে আমিহে দিয়া নাই বুজিছে হেৰা অকল ময়ে কৈ থাকিম নেকি তুমিও কোৱা আকৌ হয় আমিহে তাইক যাবলৈ দিয়া নাই দেউতা তোমালোকে বহা মই ড্ৰাইভাৰটোৰ ওচৰৰ পৰা আহোঁগে সি অকলে বহি আছে নহয় তামুলী আমিও বেছি দেৰি নকৰোঁ আৰু আমাৰ এফালে যাবলগীয়া আছে হয় নেকি হেৰা ভাতত লাগাকে যোৱা মুনু তুমিও যোৱাচোন মাৰক অলপ সহায় কৰি দিয়াগে আপোনালোকে চাহ খাওক মই ভাততে লাগোগৈ মুনু ব'লা দাদা অকলে বহি আমনি লাগিছে ন নাই বাইদেউ আমনি লগা নাই ইমান গৰম এচিটো লগোৱা নাই যে ৰ'বা মই বহিম তোমাৰ ওচৰত তুমি বোলে মোক সৰুৰ পৰাই ভাল পোৱা কথাটো হয় নেকি হয় বাইদেউ আপোনাক মই সৰুৰ পৰাই ভাল পাওঁ কিন্তু কি কৰিম কওক মই হ'লো এটা সাধাৰণ হাজিৰা কৰি লোকৰ গাড়ী চলোৱা ল'ৰা মই আপোনালোকৰ কাম কৰা ল'ৰাটো যোগ্যও নহয় তুমি কিয় এনেকৈ কৈছা টকা পইচানো কি আজি আছে কালি নাই মানুহৰ মৰম চেনেহ ভাল পোৱাহে থাকে তুমি চিন্তা নকৰিবা মই তোমাৰ লগত সদায় আছো কিন্তু বাইদেউ কোনো কিন্তু নাই তোমাৰ এটা বস্তু কমি হৈ আছে সেই বস্তুটো পূৰ কৰিব লাগিব তাৰপিছত তুমি দেখিবলৈ আৰু ধুনীয়া হৈ পৰিবা বাইদেউ কিহৰ কথা তোমাৰ লুকটো চেঞ্জ কৰিব লাগিব লুজ কি লুজ চেঞ্জ কৰিব বুধু লুজ নহয় লুক মানে তোমাৰ চেহেৰাটো সলনি কৰিব লাগিব সলনি কেনেকৈ কৰিব সেইটো তুমি সময়ত গম পাবা হ'ব দিয়ক বাইদেউ ধন্যবাদ হ'ব তুমি বহা মই দেউতাহঁতৰ ওচৰলৈ যাওঁ আৰু এচিটো চলি থাকিবই দিবা আৰু তুমি মোক তুমি বুলিয়ে মাতিবা বহা হ'ব বাইদেউ আপুনি যাওক ৰশ্মি শুনচোন তোক
কথা এটা ক'বলগীয়া আছিল কচোন বাৰু কি কথা জান মোৰো তোক কথা এটা ক'ব লগা আছে নহ'লে বা নদী ঘাটলৈকে যাওঁ ব'ল তাতে ক'ম হ'ব দে ব'ল ব'ল এতিয়া ক কি কথা আগতে তোৰটো কচোন আগতে তই ক তাৰ পাছত মই কম তেনেহ'লে মই যে তোক বহুত ভাল পাওঁ হা কি ক'লি ৰশ্মি মই তোক সঁচাকৈ ভাল পাওঁ আচলতে কি জানা বাবা ময়ো তোক বহুত ভাল পাওঁ কিন্তু কথাটো তই কবি বুলি মই বাট চাই আছিলোঁ ৰশ্মি তই সঁচাকৈ কৈছিলি বাবা মই চিৰজীৱন তোৰেই হৈ থাকিব বিচাৰোঁ তই মোক এৰি নাযাওঁতো ৰশ্মি মই চিৰজীৱন তোৰ হৈ থাকিব বিচাৰোঁ আৰু তোক কেতিয়াও এৰি নাযাওঁ হ'ব দে তই এতিয়া যা ময়ো যাওঁ কোনোবাই দেখিলে বেয়া কথা হ'ব ৰাতি মই ফোন কৰিম অ'কে বাবা তই এতিয়া যা মই তোৰ ফোনলৈ বাট চাই থাকিম তোমাক যে সিদিনা মই চেঞ্জ কৰিম বুলি কৈছিলোঁ তোমালৈ মই ঢেৰ বস্তু আনিছোঁ কি বস্তু আনিছা কিয়নো আনিব লাগে এই দোকানে থোৱা কি দোকান আনিবলৈ থোৱা তোমাৰ কথা নালাগে মই যি কৈছোঁ তাকে কৰিব লাগিব ঠিক আছে দিয়া মহাৰাণী তোমাৰ মতেই হ'ব ডেটছ মাই কিউট বয় হা কি ক'লা কি কুটব মোৰ কলিতা পোৱালিকণ এনেকে হ'লে কেনেকে হ'ব কিউট বয় মানে ধুনীয়া ল'ৰা হয়নে আজিহে গম পালোঁ তোমাক মই কিউট বয় বনাব লাগিব কিন্তু ক'ত মই তোমাক বস্তুখিনি দি দিম তুমি কাইলৈ আহিলে পিন্ধি আহিবা দেই নাই মোক একো নালাগে হ'ব চোৱা তোমাৰ কথা নুশুনো ইয়াত শ্বাৰ্ট পেণ্ট ঘড়ী জোতা চশমা চব আছে আৰু টুপি এটাও আছে কাইলৈ পিন্ধি আহিবা দেই আৰু তোমালৈ এটা স্পেচিয়েল বস্তু আনিছোঁ কি বস্তুনো এইটো লোৱা তোমাৰ স্পেচিয়েল বস্তু হ'ব দিয়া ইয়াত গৰম লাগিছে ইয়াতে বহি আৰু কিমান কথা পাতিম ব'লা সেই নদী পাৰলৈ যাওঁ তাতে অলপ কথা পাতিম নাযাওঁ নেকি কোনোবাই দেখে যদি সেই ভয়াতুৰটো মই আছো নহয় কিহৰ টেনশ্যন ব'লা তুমি মিছাতে ইমান টেনশ্যন লৈ থাকা কি ক'লা এই কি টেন নে কি এই আকৌ কোৱাচোন আকৌ কোৱা হ'ল টেনশ্যন মানে চিন্তা তুমি চিন্তা কৰিব নালাগে মই আছো নহয় আৰু তুমি কিন্তু মোৰ পৰা ইংলিছ শিকিব লাগিব হ'ব দিয়া যি কৰা কৰি থাকিবা আৰু কথা তোমাৰ এই দাড়িবোৰ কাটিব লাগিব পগলা মানুহে এনেকে ৰাখে আৰু চুলিটোও মই বনাই দিম হ'ল এইকেইডাল কাটিলে কেনেকুৱা বা লাগিব মোক আকৌ হ'ব এইবিলাক থোৱা মুঠতে মই তোমাক একদম ছুপাৰ হিৰো বনাই দিম অ'কে দাদা বহিছে তই আহিলি তই বাবুৱে নে ইমান পৰিৱৰ্তন কেনেকৈ কি কথা হেৰা কোৱা শুনিছানে চাওঁ এইফালে আহাচোন কিনো হ'লে কিয়নো ইমান চিঞৰি আছা হেৰা হোলোঙাৰে কাণ খোজোৱা কাহিনী হেই আজি বেলি পশ্চিম ফালে ওলাইছে আহাচোন সোনকালে আহা কি কৰি আছানো হে দেৰি নকৰিবা আহা কিনো হ'ল কিনো চিঞৰি আছা ৰাতিপুৱা কামবিলাক শান্তিমতে কৰিব নিদিলা কিনো হৈছে কোৱা হেৰা এই বাবুক নোচোৱা কিয় বাবু এনেকুৱা পৰিৱৰ্তনটো কোনে কৰিলে একদম হিৰো নিচিনা লাগিছে দেই বাবু আহিলা দেৰিয়ে হ'ল যোৱা গাড়ীখন উলিওৱাগে লগৰজনীয়ে ভাত খাবলৈ ফোন কৰিয়ে আছে মা দেউতা আমি যাওঁ আৰু আহোঁতে অলপ পলম হ'ব লগৰ ছোৱালী কোন লগৰ ছোৱালী তুমিতো আমাক একাষাৰ কোৱা নাই মোৰ লগৰ ছোৱালী হ'ব দিয়া মই যাওঁ মোৰ দেৰি হ'ব কিন্তু মা যাওঁ আহা এতিয়াহে মোৰ পোৱালিটো কিউট লাগিছে সদায় এনেকৈ ধুনীয়া হৈ থাকিবা আৰু প্ৰমিছ কৰা মোক কেতিয়াও নেৰা বুলি প্ৰমিছ এৰি থৈ নাযাওঁ বাৰু কিন্তু কি পচন্দ কৰাৰ কথা ক'লা তোমাক লৈ মই একো ভাবিয়ে পোৱা নাই তুমি মোক মূৰত ধৰি শপত খোৱা তুমি মোক কেতিয়াও এৰি নোযোৱা বুলি মইনা
মই তোমাৰ মূৰতে শপত খাইছোঁ তোমাক কেতিয়াও এৰি নাযাওঁ মোৰ কলিজা পোৱালিটো মা অ' মা এয়া চোৱা তোমালোকৰ মৰমৰ ছোৱালীয়ে ভিক্ষাই ড্ৰাইভাৰ আগত কি গোল খেলাই আছে ঘৰৰ মান সন্মান সকলো শেষ কৰি পেলালে তোমালোকে দেখা নাই ন বাস্তৱ এ তই কি কৈছ এই ফটোটোৰ কথা শুনিছ আমাৰ ছোৱালীজনীক সি বদনাম কৰিব বিচাৰিছে ইয়াক মনে মনে থাকিব দিয়া এইডালৰ কথা নুশুনিবা এইডাল ফটোৱা যোৱা তুমি তোমাৰ কাম কৰাগৈ ফটোৱা এয়া চোৱা তোমাৰ জীয়ৰে কি কৰি আছে হেৰা শুনিছা এইবোৰ চোৱাচৰীয়া হে হৰি কি হ'ব এতিয়া চাই ফেল দিয়া এনেই ছোৱালীজনী বদনাম কৰি আছে তাইক লৈ কিমান আশা আছে সপোন আছে এইবিলাক কেতিয়াও কৰিব নোৱাৰি ই বদমাছ বিশ্বাস নহয় এইবিলাক মোৰ এইবিলাক বিশ্বাস নহয় বিশ্বাস নকৰিবা এইটো কাৰণ তাই তোমালোকৰ মৰমৰ ছোৱালী যে দেউতা প্লিজ কৈছোঁ দেউতা বিশ্বাস কৰা নহ'লে এদিন তোমালোক বিপদত পৰিবা দেউতা চালা ভিক্ষাৰী পোৱালি ইমান মৰম কৰিলোঁ ইমান বিশ্বাস কৰিলোঁ সি বুজি নাপালে মোৰ ছোৱালীজনী সি শেষ কৰি পেলালে কি কৰা যায় তাক মা দেউতাক কোৱা মোৰ এজন ভাল গুণ্ডা চিনাকি আছে মাথো টকা দিলেই তাক খালাচ কৰি দিব দে জলদি ফোন কৰ যিমান টকা লাগে মই দিম মাথো তাক খালাচ কৰি দিব লাগিব এনেকৈ মোৰ ছোৱালী বদনাম কৰিব নোৱাৰিব তাক ফোন কৰ এতিয়াই নাই মই ফোন কৰিব নোৱাৰোঁ যে মই ফোন লগাই দিম নিজে কথা পাতি ল'বা দাদা ফোন দে হেল্ল' মই বাস্তৱৰ দেউতাকে কৈছোঁ অঁ ঐ ৰ সিহঁত দুইটা তাতে বহি আছে আৰু তাক আজি খালাচ কৰিব লাগিব আৰু তাৰ বিনিময়ত কি দাদা এই মূৰ্খ তাৰ বিনিময়ত টকাই টকা মালদাৰ ঘৰৰ ছোৱালী ভাল মক্কেল পাইছো এবাৰ ঠিকেই কৈছা দাদা এনেকুৱা মক্কেল কিছুমান পৰি থাকিলে আমিবোৰো চলি থাকিব পাৰিম বল সিহঁতৰ ওচৰৰ পৰা বল আহ কোন আপোনালোক ইয়াত কি কৰি আছ প্ৰেম প্ৰীতি কৰিবলৈ আহিছ আপোনালোক কোন হয় মই বাৰু কি কৰিলোঁ এই আমাৰ বছে যি কৈছে তাৰ উত্তৰটো দে কোন আপোনালোক আৰু ইয়াক কিয় মাৰিব ধৰিছে এই তোৰ যদি মৰিবলৈ মন নাই তেন্তে মনে মনে থাক নাই আমাক নামাৰিব ইয়াক এৰি দিয়ক বুলি কৈছো নহয় ইয়াক এৰি দিয়ক আমাক নামাৰিব ঐ ছোৱালী তোৰ বাপেৰে চালা ইয়াক খালাচ কৰিবলৈ কৈছে আমাক দেউতাই কিন্তু কিয় এইবিলাক তোৰ বাপেৰক সুধিবি আমাক খালি ইয়াক খালাচ কৰিব কৈছে আৰু ইয়াক মাৰি আমি টকা পাব লাগে তই ইয়াৰ পৰা যা নহ'লে ইয়াৰ লগত তই মৰিব লাগিব যা আমাক মাৰি দিয়ক কিন্তু মই ইয়াক অকলে এৰি থৈ যাব নোৱাৰো প্লিজ মই আপোনালোকক হাত জোৰ কৰিছো প্লিজ ইয়াক এৰি দিয়ক মাইনা তুমি
তুমি সিহঁতৰ ওচৰত সৰু হ'ব নালাগে। এই পাখণ্ডহঁতক হাজু নকৰিবা মাইনা। দাদা দাদা, আজিলৈকে মই তোক বহুত বেয়া ব্যৱহাৰ কৰিলোঁ, মোক ক্ষমা কৰি দিবি। নাই নাই, মই ইয়াক মাৰিব নিদো। যদি ইয়াক মাৰিব লগা হয় তেন্তে আগতে মোক মাৰি লোৱা। মাইনা আঁতৰি দে তই। মাইনা, তুমি দেউতাৰ লগত যোৱাগৈ। আমাৰ সপোনবোৰ তুমি পূৰ কৰিব লাগিব। আৰু এই বাবা, তয়ো যাগৈ। মা দেউতাৰ সপোনবোৰ তই পূৰ কৰিব লাগিব। এই মালিকাই, তুমি ইয়াক লৈ যোৱা মালিকাই। তুমি চাবা। নাই নাযাওঁ মই দাদা, তোকে এইখন নাযাওঁ। ইহঁতক বাবা বাবা তই ইহঁতৰ মাজত নকৰিবি বাবা। নাই মালিকাই, বাবা তই নকৰিবি। ঐ ঐ ঐ, কি চাই আছ? মাৰি দে ইয়াক। মাইনা, তুমি বাবু, বাবু বাবু, কি হৈছে তোমাৰ? চাওঁ, চকু খোলাচোন। বাবু বাবু, বাবু বাবু বাবু। নাই, তুমি অকলে যাব নোৱাৰা। মই যাম তোমাৰ লগত। মই যাম তোমাৰ লগত। মাইনা মাইনা মাইনা, বাবু তুমি কি কৰিলা? বাবু তই কি কৰিলি? বাবু কি কৰিলা? বাবু তই এইবিলাক কি কৰিলি? বাবু বাবু